গুড মৰ্ণিং ফ্ৰেণ্ডছ। বহুত দিনৰ মূৰত আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি ৰাতিপুৱাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। গা পা ধুই ৰেডি হ'লোঁ আৰু এতিয়া বলক পাকঘৰলৈ যাওঁ। কিবা বনাই মেলি খাই স্কুললৈ যাব লাগিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এইফালে এতিয়া ৰুটি বেলি থৈছোঁ আৰু এইফালে বনাই আছোঁ। এয়া বনাই আছোঁ এইখিনি, আৰু এইফালে এতিয়া চানা দাইল বনাই আছোঁ। চানা দাইল, আলু লগতে নৰসিংহ পাত দি, আৰু এতিয়া এইফালে সৰু আলু ভাজি আছোঁ। আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে এইখিনি চানা দাইল, আলু আছে আৰু নৰসিংহ পাত দি দিছিলোঁ, আৰু এইখিনি সৰু আলু ভাজি, পিঁয়াজ, এইখিনি মোৰ মিষ্টাৰে সজাইছে। এইফালে চক খাই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই ওলাইছোঁ স্কুললৈ যাবলৈ। আজি যিহেতু ৰাভা দিৱস, স্কুলতে ওলাইছোঁ মই স্কুললৈ যাবলৈ। বলক গৈ থাকোঁ তেনেহ'লে। পূৰা ৰ'দ দিছে আজি। এইকেইদিন পূৰা বৰষুণ দি আছিলে আজিহে ৰ'দটো ওলাইছে। ভাল লাগিছে অকণমান আজি বৰষুণ আহি থকা। আজি অকণমান ৰ'দটো ওলাইছে। এতিয়া দেখিছে গৈ আছোঁ। বলক একেবাৰে গৈ লওঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ স্কুলত ৰাভা দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰিব আৰু বিশ্ব ৰাভাৰ বিষয়ে দুআষাৰমান ক'ব। তেতিয়াহ'লে বলক চাওঁগৈ আমি অলপ। তেওঁলোকৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা অন্যতম। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনত ঢাকা চহৰত। পিতৃ গোপাল চন্দ্ৰ ৰাভা ইংৰাজ সশস্ত্ৰ বাহিনীৰ সুবেদাৰ মেজৰ আছিল। চাকৰি সূত্ৰে তেওঁ ঢাকা চহৰত নিগাজীকৈ থাকিবলগীয়া হৈছিল। পিতৃ গোপাল চন্দ্ৰ ৰাভা সংগীতানুৰাগী আছিল। পিতৃ গোপাল চন্দ্ৰ ৰাভাৰ পৰা তেওঁ গীত আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ইমান হুলস্থুল ল'ৰা ছোৱালী বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 ডাকৰ বান্ধোন চিং, ফুল 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 পাৰৰ ভাগক ফুল, ভাং ভাং দুৱাৰৰ দাম, সোণ হোৱা শুনাচোন ভুগিছে ৰণ বিখান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত পুৰুষ উদীয়মান।
বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 31 জানুৱাৰী তাৰিখে বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকাত। তেখেতৰ দেউতাক আছিল এজন ইংৰাজৰ সশস্ত্ৰ বাহিনীৰ সুবেদাৰ। তেখেতৰ দেউতাক এগৰাকী সুবেদাৰ হোৱাৰ বাবে ঘৰৰ অৱস্থা ভাল আছিল বাবে তেওঁলোকৰ অভাৱ অনাটনে দেখা দিয়া নাছিল। তেওঁলোকৰ দেউতাকৰ আৰু আজি এনেদৰে এটা দুটা গীত গাই অনুষ্ঠানটো সামৰণি কৰা হৈছে। এতিয়া স্কুলৰ পৰা ছুটি হ'ল, স্কুলৰ পৰা আহি আছোঁ। ইমান ডাঙৰ ৰ'দ দিছে, ছাতি তাতি লৈ মেলি গৈ আছোঁ আৰু অকলে। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া স্কুলৰ পৰা আহি পালোহি আৰু মুখ হাত ধুই এতিয়া কাপোৰ সলাই ল'লোঁ আৰু এতিয়া বহুত ভোকো লাগিছে, 3টা বাজিলে আৰু সেইটো কাৰণে ভাবিছোঁ এতিয়া কিবা এটা বনাই মেলি খাওঁ। মায়ে সকামলৈ গৈছে, সেইটো কাৰণে একো বনাই থৈ নগ'ল দুপৰীয়া। সেইকাৰণে কি পাৰোঁ বনাওঁগৈ আৰু আপোনালোককো দেখুৱাওঁ। বলক এতিয়া। এইফালে লোকেল কুকুৰা অলপ এইখিনি ভাজি দিছোঁ আৰু এইফালে আলু কাটি থৈছোঁ। এতিয়া এইফালে মোৰ ভাত ৰেডি হৈ গ'ল আৰু এতিয়া খাই লওঁ পটাপট। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। ফ্ৰেণ্ডছ, এতিয়া 4টা বাজিছে আৰু আমি এনেই অলপ ফুৰিবলৈ যাবলৈ ওলাইছোঁ। মানুহজন আৰু মই এনেই ক'ত যাওঁ নাজানো বাৰু, এনেই অকণমান ওলাই যাওঁ আৰু স্কুলৰ পৰা আহিও ভাত পানী খালোঁ, দেখিলেই তেওঁলোকে। অলপ দেৰি শুই মেলি এতিয়া উঠিলোঁ অলপ আগত। তাৰপিছত মানুহজনে ক'লে ফুৰিবলৈ যাওঁ বুলি। এনেই ঘৰত বহুত দিন যোৱা নাই এনেই ওলাই। স্কুললৈতো ওলাই যাওঁৱেই, অকল স্কুলৰ পৰা ঘৰে অহা হয়, এনেকৈ ক'তো যোৱা নাই হোৱা এনেই ফুৰিবলৈ। ওচৰতে, ক'তো দূৰত এনেকুৱা প্লেন নাই কৰা, এনেই ওচৰতে এনেই যাওঁ আৰু। তেতিয়াহ'লে বলক এতিয়া। বহুত দিনৰ মূৰত মানুহজনৰ লগত ওলাই আহিছোঁ। এইফালে চব পথাৰ আৰু এইফালে মেইন ৰাস্তা হয় এইটো আমাৰ, আৰু এইফালেও পথাৰ আছে, দুইফালে আছে। এতিয়া আজি বতৰটো অকণমান ভাল, সেইকাৰণে অকণমান ওলাই আহিছিলোঁ। এইকেইদিন নহ'লে পূৰা বৰষুণ দি আছে। আপোনালোকৰ এইফালেও দি আছে চাগে বৰষুণ, নেৰাই হ'ল আৰু সোমাবলৈ ভাল নলগা হৈছে পূৰা। ক'ৰবাততো বহুত বেয়াই লাগিছে, বহুত বানপানী হৈছে। আমাৰ নিউজততো চায়ে আছোঁ, পূৰা বানপানী হৈ আছে মানুহৰ। আৰু আমাৰ ইয়াতো বানপানী হয়, ইয়াত আঁঠু ওপৰলৈকে পানীয়ে হয়। এতিয়াতো পূৰা ধুনীয়াকৈ গাড়ী মটৰ চলি আছে আৰু এইটো সময়তে পূৰা ৰাস্তাত নাও চলি থাকে তেতিয়া। আৰু আমাৰ ইয়াত এতিয়া মথাউৰি এটা বনোৱাৰ কাৰণে ইয়াত এতিয়া পানী হোৱা নাই, কিন্তু চেঁচা নদী, দিহিং নদী বাঢ়ি আছে। কিন্তু বেছি আৰু বৰষুণ দি থাকিলে পানী হৈ যাব পাৰে, ঠিকনা নাই। আৰু সেইটো কাৰণে আজি আৰু ইমান দিন হ'ল বৰষুণ দিয়ে আছে, ওলোৱা সোমোৱা কৰিব পৰা নাই। আজিহে অকণমান বতৰটো মুকলি, দেখিছেনে আকাশত ইমান ধুনীয়াকৈ মুকলি হৈ আছে। আৰু সেইকাৰণে আকৌ ভাবিলোঁ দুটাই অকণমান ওলাই যাওঁ এনেই ফুৰিবলৈ, ঠাণ্ডা হাৱা। আৰু ইয়াৰ পৰা এতিয়া অকণমান এনেই খোজ কাঢ়ি মেলি আকৌ যামগৈ এতিয়া ঘৰলৈ। গোটেই পথাৰ চব। এতিয়া অকণমান এনেই খোজ কাঢ়িছোঁ। ইমান ধুনীয়া বতাহ মাৰি আছে, মুকলি, ইমান ভাল লাগিছে। আৰু অকণমান খোজকাঢ়িব লাগে মানুহে, দেখিছে ইমান শকত হৈ গৈছোঁ মই। খোজ নাকাঢ়িলে অৱস্থাই বেয়া হ'ব মোৰ। মানে খোজকাঢ়ি আছোঁ, খোজকাঢ়ি বহুত দূৰ পালোহি সৌডোখৰৰ পৰা। ইয়ালৈকে আহিলোঁ আৰু এতিয়া বলক গৈ থাকোঁ। ইফালে ৰৈ আছে, টাইমো হৈ গ'ল বহুত। খুৰী এটা ঘৰলৈ আহিলোঁ এতিয়া, বহুদিন লগ পোৱা নাই ভণ্টিহঁতক। সোমাই গ'লোঁ ইয়াত ফুৰিবলৈ আহিয়ে। চব টিকলি বাতি বিস্কুট খাই আছে, মোক খুৱাই দিয়া, খুৱাই দিয়া।
লুকাই দিব পৰা হ'ল দেখিলে ইমান ডাঙৰ হ'ল আৰু নাখাওঁ বেটি এই আমাৰ টিকলি বেটি হাই কৰি দিয়াচোন হাতখন দেখাই দিয়াচোন দেখাই দিয়া আকৌ বিস্কুট খাই আছে পুৰা ভিডিঅ' চাওকচোন ওপৰত উঠি আছে চুপাৰৰ ওপৰত উঠি আছে চব খুৰীহঁতৰ ঘৰ আৰু পানী এইডোখৰলৈকে পালেহিয়ে চব দূৰত গোটেই পানী হৈ আছে আৰু যদি 2-3 দিন একেৰাহে বৰষুণ দিয়ে ফুলে হৈ যাব ঘাঁহ বনখিনিও লুকাই যাব আৰু পূৰা পানী ফুল হৈ যাব এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা ঘৰলৈ যাওঁ 6টা বাজিলে আৰু এয়া চাওকচোন বৰ ফুল ইমান ধুনীয়াকৈ ফুলি আছে এতিয়ালৈকে গোন্ধটো বহুত ভাল লাগে মোৰ এতিয়া অলপ গৈ থাকোঁ পূৰা আৰু আন্ধাৰ হৈ গ'ল আৰু এতিয়াহে আমি যাবলৈ ওলাইছোঁ গৈ থাকোঁ এতিয়া ঘৰলৈ এয়া গধূলি ইয়াত দোকানত সোমাইছোঁ কিবা কিবি খাই লওঁ আহি এতিয়া দোকান এখনত সোমাইছোঁ আৰু মানুহজনক চাওক নিজে কাটি লৈছে মাছ দোকানত হেল্ল' ফ্ৰেণ্ডছ এতিয়া ঘৰ আহি পালোহি আমি কাপোৰ সলাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এফালে ৰাতিৰ কাৰণে মাছ ফ্ৰাই কৰি থৈছোঁ আৰু এফালে চব্জি বনাই আছোঁ এয়া এফালে ভাত বাঢ়ি ল'লোঁ খাই লওঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেনে বাই